কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। মোৰো ভালেই। তো আজি মই যাব ওলাইছোঁ পূজালৈ। আজি অষ্টমী, নৈবাত দিবৰ কাৰণে যাব ওলাইছোঁ। তো বলক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। পৰা নাই, গতিকে তেখেতৰ সহধৰ্মিনী ধৰিত্ৰী দাস আৰু তেখেতৰ ল'ৰা অংশুমান দাস তেওঁলোকে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গ আমাৰ মাজত উপস্থিত আছে। গতিকে আমি পোনপ্ৰথমে আমাৰ মুন্না অৱস্থা পূজা চাব হেনে আৰু পূজা চাব হেনে আৰু যি বৰষুণ। ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ ধন্যবাদ।